দুয়ো বৰ ভাল বন্ধু আছিল। এদিন দুয়ো বন্ধু ফুৰিবলৈ ওচৰৰ গাঁৱৰ চাৰিআলিলৈ গৈছিল। গাঁৱৰ বাটেৰে যাত্ৰা কৰি থাকোঁতে কোনে ৰাস্তাত এটা মোবাইল পালে আৰু সি আনন্দত মতলীয়া হৈ ক'লে, বাহ কি বঢ়িয়া মোবাইল। কিন্তু মনে তাক ক'লে, আমি দুয়ো একেলগে ফুৰিবলৈ আহিছোঁ আৰু দুয়ো মোবাইলটো একেলগেই দেখা পাইছোঁ, গতিকে মোবাইলটো দুয়োৰে। কিন্তু কোন মান্তি নহ'ল আৰু ক'লে, মোবাইলটো মই ৰাস্তাৰ পৰা তুলিছোঁ, সেইবাবে মোবাইলটো মোৰ হয়। মোবাইলটো পাই কোনে নিজৰ পকেটত ভৰাই ল'লে আৰু দুয়ো ৰাস্তাৰ কাষেদি খোজকাঢ়ি আগবাঢ়িবলৈ ধৰিলে। অকণমান যোৱাৰ পিছত দুয়োয়ে দেখিলে যে ৰাস্তাত পুলিচে কিবা চেকিং কৰি আছে। দুয়ো আগবাঢ়ি যোৱাত পুলিচে দুয়োকে ৰখালে আৰু সিহঁতৰ চেকিং কৰি কোনৰ পকেটত মোবাইলটো পালে আৰু তাক চোৰ বুলি ধৰিলে। তেতিয়া কোনে মনক ক'লে, আমি বিপদত পৰিছোঁ। কোনৰ প্ৰতি উত্তৰ দি মনে ক'লে, আমি নহয়, তুমি বিপদত পৰিছা। এই ভিডিঅ'টোৰ পৰা আমি কি নীতি শিক্ষা পালোঁ? প্লিজ বন্ধু বান্ধৱীসকল কমেণ্ট কৰি জনাব। আৰু যিসকলে নতুনকৈ আমাৰ ভিডিঅ' উপভোগ কৰি আছে তেওঁলোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক ভিডিঅ' বনোৱাত সহায় কৰিব।